নমস্কাৰ। তুলা ৰাশিৰ জাতক জাতিকাসকলে এই 2026 বৰ্ষত বিদেশ ভ্ৰমণ, চাকৰিত উন্নতি, লগতে সন্মানৰ যোগ, প্ৰাপ্তি, অৰ্থ উন্নতি যথেষ্টখিনি আছে। কিন্তু কি জানেনে, এইটো বৰ্ষত কিন্তু শত্ৰুৱে অকণমান লাই পাব। শত্ৰুৱে ক'ৰবাত আমি কৰ্মব্যস্ততাৰ মাজত থাকোঁতে শত্ৰুৱে অকণমান শত্ৰুতা কৰিবলৈ চান্স পাব, বা কিছুমান নিজস্ব মানুহে যিবিলাকক আমি গুৰুত্ব নিদিওঁ, সেই গুৰুত্ব নিদিয়া মানুহবোৰে হঠাৎ আঘাত কৰিবৰ কাৰণে চেষ্টাত লাগি দিব। যাতে এনেকুৱা কামৰ পৰা বাচিবৰ কাৰণে আপুনি সঘনাই প্ৰথমতে ৰাতিপুৱাই সদায় নিজৰ মেণ্টেলিটিটো পজিটিভ কৰিব, নিজৰ থিংকিংবোৰ পজিটিভ কৰিব, সঠিকভাৱে কাম কৰিব, য'তে ত'তে যি টি কথা নক'ব, নিজকে অকণমান চিনচিয়াৰ হৈ চলিব। আৰু এইটো বৰ্ষত অৱশ্যে আপোনালোকে এটা কাম কৰক, বিষ্ণু মন্দিৰত যাই কিনে এটা শংখ দান দিয়ক, দেখিব ক'ৰবাত না ক'ৰবাত যথেষ্ট শুভ ফল পাব। লগতে ব্ৰহ্মযষ্টি গাছৰ শিপা নিজৰ হাতত পৰিধান কৰক। Hey, y'all, come look at this. हे प्रभु हे हरि राम कृष्ण जगन्नाथ। और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं। तूने क्या मेरे को ये ना समझाएगी? नहीं। ले भाई।